সমিতিৰ তৰফৰ পৰা প্ৰতিষ্ঠ মুদৰপুৰ সমষ্টিৰ পৰা আমি যিহেতুকে মই এজন সম্পাদক তাৰ তৰফৰ পৰা মই আপোনালোকক অতিকৈ আনন্দিতভাৱে মই জনাব বিচাৰিছোঁ যে আজি কেইবাদিন ধৰি আমাৰ UPPL তৰফলৈকে আমাৰ BJPৰ পৰা তৰফৰ পৰা যথেষ্টভাৱে আমাৰ লগত জইনিং প্ৰক্ৰিয়া আৰম্ভ হৈছে কাৰণ আমাৰ UPPLৰ নীতি আদৰ্শ লৈ তেখেতসকলে আকৃষ্ট হৈ আমাৰ দলত ধাৱমান হৈছে আৰু আমি সঁচাকৈ গৌৰৱান্বিত। আমি আচলতে পূৰ্বৰ নেতৃত্বত আৰু আমাৰ গোটেইকেইটা সমষ্টিতে আমি যিহেতুকে সকলো নীতি আদৰ্শ আগত ৰাখি আমি যিহেতুকে আগলৈকে আগবাঢ়ি যাই আছোঁ। ভৱিষ্যতে আমি অনাগত দিনত সকলো ৰাইজে আমাৰ লগত সহযোগ কৰি আমাৰ নীতি আদৰ্শৰ লগত মিল ৰাখি তেওঁলোকেও আমাৰ লগত সহযোগ কৰিব লাগে। যিসকল ব্যক্তি আমাৰ লগত এতিয়ালৈকে অহা নাই তেওঁলোকে কিবা বিভিন্ন দলৰ লগত তেওঁলোকৰ ভাৱমূৰ্তিবিলাক অকণমান বেলেগ কৰি আছে যদিও তেওঁলোকে আকৃষ্ট হ'ব লাগে যে আমি সঁচাকৈ আচলতে আমি নতুন নীতিৰে আমি আদৰ্শৰে আগবাঢ়িম। এইবাৰ BTRত সঁচাকৈ আমি নতুন আদৰ্শৰে সঁচাকৈ আমি কৰিম। আমি এনে মিছা কথা আমি কেতিয়াও নকওঁ। আমি যি কাম কৰিম সঁচাকৈ আমি ৰাজ্যৰ আগত ৰাখি আমি আদৰ্শৰ পথ হিচাপে আমি আচলতে আগবাঢ়ি যাবৰ কাৰণে সঁচাকৈ আমি চিন্তা কৰি প্ৰমোদ ছাৰৰ লগত আমি থাকি যিহেতুকে BTC-বাসী মানুহ আমি সঁচাকৈ আমি আনন্দিত হ'ব লাগিব যে এইবাৰ যে আচলতে BTCত যে আমি উন্নতি কৰিব পাৰিম সেইটো সঁচাকৈ আমি দেখাবৰ কাৰণে আগ্ৰহী হৈ আছোঁ আৰু তেওঁলোকে আমাৰ লগত আহি সঁচাকৈ আগবাঢ়ি আহিব লাগে। সঁচা অন্তৰখন লৈ আহি আমাৰ লগত সহযোগ কৰিব লাগে আৰু চৰকাৰখন যাতে সুস্থভাৱে সবল নেতৃত্ব হ'ব পাৰে তাৰ কাৰণেও তেওঁলোকে অশেষ চেষ্টা কৰিব লাগে। যিসকল ব্যক্তি অহা নাই মই কলাগাঁও মুদৰপুৰ সমষ্টিৰ সম্পাদক হিচাপে মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই যিখিনি মানুহে এতিয়ালৈকে অহা নাই আমাৰ দলত যোগদান কৰিব পৰা নাই তেওঁলোকে ইচ্ছা কৰা নাই তেওঁসকলক মই অনুৰোধ কৰিছোঁ তেওঁলোকে অতি শীঘ্ৰে আহি UPPL দলৰ লগত একবদ্ধভাৱে আমি প্ৰচেষ্টাৰে আমি সমষ্টিখিনি উদ্ধাৰ কৰিব লাগে আৰু সমষ্টিক দেখুৱাব লাগে যে সঁচাকৈ আমি আগন্তুক এৰিয়া 17 বছৰ আমি কি কৰিলোঁ আৰু আমি কি কৰিবলৈ যাই আছোঁ আমি কি কৰিম সেইখিনি সঁচাকৈ তেওঁলোকে নিজৰ অন্তৰেৰে নিজৰ শক্তিৰে দেখুৱাব লাগে আমাৰ লগত থাকি আমাৰ চৰকাৰত আহি। তেতিয়াহে সঁচাকৈ আমি পৰিৱৰ্তনৰ যিখিনি কথা কৈছিলোঁ সেইখিনিও আমাৰ সঁচাকৈ আমি পৰিৱৰ্তনৰ কথাখিনি আমি মেইন ৰাখিব পাৰিম আৰু আমি আদৰ্শ নীতিও দেখাব পাৰিম যে সঁচাকৈ হয় তেওঁলোকৰ লগত আমি থাকি ভৱিষ্যতে আমি অনাগত দিনত আমি সুফল নেতৃত্বৰ অধিকাৰী হ'ব লাগে। আমি সঁচাকৈ UPPL দলতে থাকিব লাগিব আৰু এওঁলোকৰ লগত থাকি আমি সহযোগ কৰি আমি আগবাঢ়ি যাই আমি সমাজত এটা পথ প্ৰদৰ্শক হিচাপে আমি আগবাঢ়িবৰ কাৰণে মই ৰাইজক এই তৰফৰ পৰা আহ্বান জনালোঁ আৰু সদস্যক এইখিনিকে কৈ মই আপোনালোকক অশেষ ধন্যবাদ দি মোৰ কৰি সমাপ্ত। আপুনি BJPৰ পৰা UPPL যোগদান কৰিলে? হয় হয়। কিয় কৰিলে আপুনি? মই যিহেতু BJP পাৰ্টিত যদিও আছিলোঁ আমি বুথৰ সভাপতি হিচাপে আমি কোচাইটৰ VCDC বহুত কাম কৰিছিলোঁ কিন্তু আমাক তেওঁলোকে নজনোৱাৰ কাৰণে আমাক বুথৰ প্ৰেচিডেণ্টটো তেওঁলোকে কাটি দিলে। তাৰপিছত যিহেতু আমি বহুত দায়িত্বৰ ভাৰ আমি বুথৰ প্ৰেচিডেণ্ট হিচাপেও কাম কৰিছিলোঁ কিন্তু আমাক কোনোদিন ৰেচপেক্ট নকৰে। সেইটো কাৰণে আমি যিহেতু BTRৰ পৰিৱৰ্তন চাই আমি আকৌ BJPৰ পৰা আমি পদত্যাগ কৰি এতিয়া UPPLত যোগদান কৰিছোঁ। যদি আমি যোগদান কৰিছোঁ কিন্তু এতিয়া আমি সকলো যে আমি বোলে BJP বোলে আমি নকলি BJP গতিকে যদি নকলি BJP হয় তেতিয়াহ'লেতো যিহেতু আমাক বৰ্তমান সজাগতা আমাক বুথৰ প্ৰেচিডেণ্ট পাতি দিছিল গতিকে আমি এতিয়া নকলি আছিলে সেই পদক্ষেপটো আমি ল'ম। গোটেই গাঁওবিলাকত আমি এতিয়া BJPৰ যিখিনি মানুহ আছিল আমি UPPL কৰা বুলি মই মন্তব্য কৰিছোঁ। আৰু BJP যিবিলাক আদৰ্শ নীতি আগত যিবিলাক পৰিৱৰ্তন আছিল আমাৰ আগত যেতিয়া MP সাংসদ আছিল ৰবীন ডেকা তেওঁ যেনেকৈ পৰিচালনা কৰিছিল আমাৰ ইয়াতে BTTত এতিয়া দিলীপ সিঙে অহাৰ দিনকেইটা আমাৰ পুৰণা BJP কৰ্মীবিলাক কোনো সন্মান দিয়া নাই আৰু কোনো প্ৰতি একো সুবিধা সুবিধা দিয়া নাই। আমাক কথা কোনো প্ৰতিশ্ৰুতি তেওঁলোকে ৰখা নাই। বহুতকেইটা কমপ্লেইন দিলোঁ বহুতকেইটা প্ৰতিশ্ৰুতি দিলোঁ। এই দিগন্ত বৰুৱাক সি কোনো যোগ্যই নহয় মণ্ডলৰ যোগ্য নহয় তথাপি মণ্ডলৰ যোগ্যতা আমি বনাই দিছিলোঁ। নেক্সট বাৰ যেতিয়া হ'ল আমি কিমান কমপ্লেইন দিলোঁ 55টা ভোট কমিটি প্ৰতিবাদ কৰিলে ৰাইজে চব সদস্যবিলাকক প্ৰতিবাদ কৰিলে দিলীপ সিঙলৈকে দিলে ৰঞ্জিত দাসলৈকে দিলে কোনো গুৰুত্ব নিদিলে। তেওঁকো মণ্ডল প্ৰেচিডেণ্ট বনালে দিলীপ সিঙে বনালে। যোৱাকালিও 22জনমান জইন আমাৰ তাতে বালিপাৰাত মাকলিকান্দা আৰু হোৱাৰ সম্ভাৱনা আছে। যোগাযোগ চলি আছে। BJPত থাকি কৰিব আমাৰ BTCত দিল্লীত BJP চৰকাৰ অসমত BJP চৰকাৰ কিন্তু আমি আজিলৈকে মানুহৰ ঘৰ দুৱাৰ একো বস্তু দিব পৰা নাই। কিয় দিব পৰা নাই? আমাৰ এইটো যিটো চৰকাৰ আছে ইয়াতে BPF তেওঁলোকে শাসন কৰিছে।
বিজেপি কৰি আমি কি হ'ব আমি বিজেপি 25 বছৰ হ'ল বিজেপি কৰি আমি একো আজিলৈকে কোনো বিজেপিৰ ফালৰ পৰা কোনো তাৰমানে দুখীয়া ৰাইজক আমি একো বস্তু দিব পৰা নাই কাৰণ তেওঁলোকে দিব নোৱাৰে লিষ্ট কৰিলে 200 টকা লৈ লিষ্ট কৰিলে ঘৰ দিব আমি টকা দিলোঁ 200 টকা উঠাইলে ঘৰৰ পৰা আনি দিলোঁ সেই টকা নিজে পকেটৰ পৰা ভৰিব লগা আছে আমি ডিষ্ট্ৰিক্ট সভাপতি টকাটো জমা দিলোঁ নাই এতিয়া ঘৰ দিব নোৱাৰিলে আমি বেয়া হৈ আছোঁ আপোনালোকৰ যিজন মানে ৰাইজে সেইটো তেওঁৰ ব্যক্তিগত কথা তেওঁ আহিব নাহিব এতিয়া আমি সেই কথাটো আমি ক'ব নোৱাৰিম তেওঁলোকৰ কথা তেওঁলোকৰ আমি যেতিয়া আমাৰ বিজেপি কিছুমান নেতৃবৃন্দক বেয়া পাইছোঁ বেয়া পাই আমি ওলাই আহিছোঁ তেওঁলোকৰ যিটো হেৰি নীতি নিয়মবিলাক আমাৰ পচন্দ হোৱা নাই নোহোৱাৰ কাৰণে আমি তেওঁলোকক এৰি আমি ABP দলত আমি জইন কৰিছোঁ আৰু BTC হেৰিৰ লগতে থাকিব লাগিব আমি BTCত আমি এই অসম চৰকাৰৰ হেৰিৰ লগত থাকিলে আমাৰ ইয়াত কোনো কাম নাই ইমান দিন থাকি আমি চালোৱে কংগ্ৰেছৰ দিনও দেখিলে কংগ্ৰেছ শেষ হৈ গ'ল BTCত আমিও বিজেপি কৰি BTC শেষ হৈ গ'লোঁ ইয়াত কোনো সা সুবিধা নাই যিহেতু BTC চৰকাৰ BTCৰ লগত মানুহৰ লগতে থাকিব লাগে